82 দিন ধৰি ৰাছিয়াৰ ভয়াৱহ বোমা বিস্ফোৰণৰ পাছত অৱশেষত হাৰ মানিলে ইউক্ৰেইনে মাৰিউপলত যুদ্ধ অভিযান বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। একে সময়তে ইউক্ৰেইনে চহৰখনৰ বাহিৰত নিৰ্মাণ কৰা তীখা কাৰখানাটোৰ পৰা নিজৰ সৈন্যসকলক খালী কৰা আৰম্ভ কৰিছে, যিয়ে বিগত কেইবাদিন ধৰি ৰাছিয়াৰ সেনাক প্ৰত্যাহ্বান জনাই আহিছে। প্ৰথমতে 260 জন জোৱানক উলিয়াই নিয়া হৈছে, যিসকল গুৰুতৰভাৱে আহত হৈ আছে যদিও ৰাছিয়াৰ আক্ৰমণৰ বাবে তেওঁলোকক উলিয়াই নিব পৰা হোৱা নাছিল। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বন্দৰ চহৰ মাৰিউপল এতিয়া সম্পূৰ্ণৰূপে ৰাছিয়াৰ সেনাৰ নিয়ন্ত্ৰণত। এয়া ইউক্ৰেইনৰ যুদ্ধত পুটিনৰ সৰ্ববৃহৎ জয়ৰ সূচনা কৰিছে। ইউক্ৰেইনৰ সেনাবাহিনীৰ জেনেৰেল ষ্টাফে এক বিবৃতিত কয় যে মাৰিউপল ৰক্ষাৰ বাবে নিয়োজিত সেনাই নিজৰ যুদ্ধ অভিযান বন্ধ কৰিছে। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, নিউজ নেষ্ট। বহাগী উৎসৱ উদযাপন সমিতি মালৈবাৰীয়ে এইবেলি সগৌৰৱেৰে পালন কৰিব ৰূপালী জয়ন্তী বৰ্ষ। সেই উপলক্ষে চলিত বৰ্ষৰ 17 আৰু 18 মেত মালৈ ক্ষেত্ৰত আয়োজন কৰা হৈছে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ। 17 মেৰ সাংস্কৃতিক মঞ্চ মুখৰিত হ'ব চতুৰ্থ অসম আৰক্ষী বাহিনীৰ দ্বাৰা পৰিৱেশিত বিহু হুঁচৰিৰে। লগতে থাকিব ৰঞ্জন বেজবৰুৱা আৰু দীপশিখা শৰ্মাৰ এমুঠি যুগজয়ী গীতৰ শৰাই। দেশৰে চন্দ্ৰমা কালেন্ধাৰে আভৰে ও মোরে চন্দ্রমা तेरी चांदनी अंग जलाए আনহাতে 18 মেৰ সন্ধিয়াৰ মুখ্য আকৰ্ষণ প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান। লগতে থাকিব কে আৰু মোহনৰ হাস্যব্যংগ অনুষ্ঠান। মজা ভালে আছে, একো না বেয়া নাপাবা, সুধাকে সুধিছো আৰু এনেকে ছোৱালীয়ে হাত দাঙি নিদিবা, কমলা ভনীয়েকলে মনত পৰি যায়। আহক মালৈবাৰীৰ মালৈ ক্ষেত্ৰলৈ 17 আৰু 18 মেত আৰু উপভোগ কৰক এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী। আপুনি গেষ্ট্ৰিক আলচাৰ, লিভাৰত চৰ্বি, পাইলছ, ভোক নলগা, পেটৰ বিষ, বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট শব্দ কৰা, পেট ফুলা, বমিৰ ভাৱ আৰু কেতিয়াবা বমি আদি আপুনি এইবিলাক সমস্যাত ভুগি আছে নেকি? এতিয়াৰ পৰা আপুনি অসমৰ বাহিৰত গৈ হাজাৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বৰপেটা চহৰলৈ MS সুলেমান মেডিশ্বপত আহি আছে ডক্টৰ মায়াংক আগৰৱাল, গেষ্ট্ৰ' আৰু লিভাৰ ৰোগ বিশেষজ্ঞ। আগতীয়াকৈ নামভৰ্তি কৰিব পৰা ঠিকনা MS সুলেমান মেডিশ্বপ, BK ৰোড, মুছলিমপট্টি, বৰপেটা। যোগাযোগৰ নম্বৰ 7002064582 আৰু 97065321197।